নমস্কাৰ কি খবৰ সকলোৰে বাদিনো একো ভিডিঅ' একো দিয়া নাই বনোৱা নাই আসলতে বনোৱা নাই সেইকাৰণে দিয়া নাই ঘৰত নাছিলো যোৱা শনিবাৰে শুকুৰবাৰে ঘৰলৈ গ'লো মাৰ ঘৰলৈ ফৰ কাটিঙলৈ তাৰ পাছত কালি আবেলি আহি পাইছো আসলতে বজাৰ কৰিবলৈ আছিলে খুচখাচ কিবা কিবি বজাৰ মাৰ লগত কৰিবলৈ আছিলে আৰু দাদাৰ বিয়া আহি আছে বৰ্তাৰ ল'ৰা গতিকে হেয়া বজাৰ কৰিবলৈ গ'লো শনিবাৰ দেওবাৰ দুই দিন শনিবাৰে বজাৰ কৰিলো দেওবাৰে বৰ্তাৰ ঘৰত আকৌ ভাগৱত পাঠ আছিলে হেয়া খাই বৈ ভোজ খালোঁ খাই বৈ কালি আবেলি পালোহি একো ভিডিঅ' কৰা নহ'লে খুব বেছি আচলতে কি কয় যে একদম বৰষুণত অৱস্থা বেয়া হ'ল ইমান বৰষুণ দিছে আৰু আমি মানে ছাতি তাতি নিয়া নাই কেনেকৈ গৈছোঁ মানে অৱস্থা বেয়া মানে আৰু কালি পৰহি দুই দিন ইমান মানে কিবা হুৰাহুৰিত পাৰ হৈ গ'ল লৰালৰিত পাৰ হৈ গ'ল আজি দিনৰ দিনটো শুইছোঁ এওঁ বেংকলৈ যোৱাৰ পাছত তাৰপিছত নাই বোলো অকণমান কিবা এটা কৰোঁ 6 বাজিছে জীয়ানক কিবা এটা খাবলৈ দিছোঁ আৰু জীয়ানৰ দেউতাক আহি পালেহি এতিয়া চাহ এটা খাই আজৰি হৈ ভাত ৰান্ধোংগৈ একদম চিম্পলকৈ ৰান্ধিম আৰু তাৰ পাছত এইটো চিন আৰম্ভ হৈ যায় এয়া ইয়াত পৰিলে এয়া এতিয়া কালাৰ কৰিবগৈ ধুমাধুম নি পেলাই এয়া আমাৰ কালাৰত বহি গ'ল ৰাইচ আৰু এয়া কি হৈ আছে মই খানা বনাওঁগে খানা ৰান্ধোংগে আমি যে শব্দবোৰ ইমান ভুল ভুলকৈ বাক্যবোৰ কৈ থাকোঁ ইটো শব্দৰ পিছত সিটো শব্দ ইমান ভুলকৈ সংযোজন কৰি দিওঁ নহয় মানে মোক খুব গালি পাৰে শব্দৰ ইটো মানে ভুলকৈ মানে শব্দবোৰ বাক্যবোৰ ক'লে মানে বিৰাট গালি পাৰে এনেকুৱা ধৰণৰ এই যে মই ৰখি আছিলোঁ তোমালোক নাহিলা এই ধৰণৰ যে বাক্যবোৰ মই আগতে একদম পুৰা একদম কথা কওঁতে সাৱধানে কওঁ মানে কাৰণ দেউতা অসমীয়া বিভাগৰ আছিলে অকণমান কথাতে মানে ভুল ধৰে কথা ক'লেই ভুল ধৰে আৰু হয়ো আমি নিজৰ যেতিয়া ভাষাটো কওঁ নিজৰ মাত কথাবোৰ অকণমান শুদ্ধকৈ ক'লে শুনিবলৈ আমি খুব গুৰুত্ব দিওঁ নহয় ইংৰাজীটো শুদ্ধকৈ ক'বলৈ বা বিদেশী ভাষা এটা শুদ্ধকৈ ক'বলৈ কিন্তু নিজৰ ভাষাটো আমি কি কৈ আছোঁ মানে ভাবিয়ে নাচাওঁ আমি ইমান ভুলকৈ কওঁ এই মুহূৰ্ততে মই ক'লোঁ খানা বনাওঁগৈ খানা জানো বনাই খানা ৰান্ধে ভাত ৰান্ধে এইবিলাক খুব আগতে দেউতাই আমাক কয় মানে আৰু এনেকুৱা ধৰণৰ যে গৰুহে ৰখে গৰু ৰখি আছে গৰখীয়াই মানুহ এটাৰ কাৰণে ৰৈহে থাকে নৰখে আকৌ মানে কি আৰু এটা কথা দেউতাই কৈছিলে মোৰ মনত আছে মানে বাক্যৰ ক্ষেত্ৰত আমি যে কওঁ মই যে এনেকুৱা নহয় দেই বা মই যে ইমান এইটো কাম কৰা মানুহ নহয় মানে মই লগত নহয়টো শুদ্ধ নহয় তাৰমানে যেনেকৈ মই নাযাওঁ মই নাখাওঁ মই নকওঁ আমিতো এনেকৈ নকওঁ যে মই নাযায় মই নাখায় মই নকয় ঠিক তেনেকৈ মই নহয় মই নহওঁ সেই কথাটো দেউতাই মোক খুব কয় আগতে মানে কিয় মই যে নাই মই যে নহয় এনেকুৱা দেই কিয় কওঁ এনেকৈ মই এনেকুৱা নহওঁ মানে সেই বস্তুটো মই ভয়াতুৰ নহওঁ মই সেইটোৱে আৰু যিকোনো এটা শব্দ পিছত মই আমুক নহয় তাৰমানে মই আমুক নহওঁ যেনেকৈ মই ভাত খাওঁ মই ভাত খাই নহয় মই ভাত খাওঁ ঠিক তেনেকৈ মই ভাত নাখাই নহয় কিন্তু মই যাওঁ যায় নহয় মই যাওঁ মই নাযায় নহয় কিন্তু ঠিক তেনেকৈ মই হওঁ মই হয় মই নহয় সেইটো ভুল মই হওঁ মই নহওঁ কিন্তু আমি আৰু মই এনেকুৱাই হয় জানা মই এনেকুৱা নহয় জানা এনেকৈ যে কওঁ বিৰাট বেয়া পায় আগতে আৰু এতিয়াও মই কওঁতে মই তেনেকুৱা নহওঁ বুলিয়ে যিমান পাৰোঁ বা মই হওঁ মই নহওঁ তেনেকুৱাকৈ ক'বলৈ চেষ্টা কৰোঁ সেইবোৰ আচলতে আমাৰ কথিতত বহুত থাকি যায় তেনেকৈ কিন্তু যিমান পাৰি নথকা কৰিবলৈ চেষ্টা কৰিব লাগে এইমাত্ৰই সেয়া মই ক'লোৱে দেউতাইতো শুনিলে মোক একদম চিধাই ক'লেহেঁতেন মানে খানা বনাওঁ মানে কেনেকৈ বনাবি মানে তেনেকেই সুধিলেহেঁতেন কিন্তু সেয়াই আৰু খানা ৰান্ধোংগৈ
কৈ দিয়া কথা কৈ দিয়া জিয়ানে ককা ভাইটাকৰ লগত কথা পাতি আছে সেইফালে মোৰ যোৱাবাৰ এনেকুৱা হেৰি যে মামৰি তামোল আজিকালি অকণমান ষ্টেণ্ডাৰ্ডকৈ এৰিকা প্লাণ্ট বুলি কয় নেকি এৰিকা কেটেচু আগতে পাইছিলোঁ যে তামোলৰ বৈজ্ঞানিক নাম এৰেকা কেটেচু মানে যদি মোৰ ভুল হোৱা নাই কিন্তু এইজোপাক আমি যিমান মনত আছে মামৰি তামোল বুলিয়ে কওঁ সদায় কিন্তু মই আৰু ষ্টেণ্ডাৰ্ড ওলাই এৰিকা বুলি নকওঁ এজোপা মামৰি তামোল মই দেখাইছোঁ আগতে এজোপা আছিলে সেইজোপা মোৰ একদম মৰি গৈছিলে কিবা পোক এটা হৈছিলে নেকি আকৌ এজোপা মই আনিলোঁ এতিয়া মোৰ কুঁহিপাত ওলাইছে কুঁহিপাত ওলাইছে আৰু মোৰ মনটো ভাল লাগিছে কাৰণ আগৰজোপা যিহেতু মৰিলেই গতিকে এইজোপা অকণমান বাচি ক'ত সোমালে আমাৰ দেই এয়া ক'ত সোমাইছা কি উলিয়াব গৈছা তুমি জিয়ান সেয়া চোৱা ৰাতি কি উলিয়াইছে চোৱা ৰাতি 9:30 বাজিলে ভাত খাব সময়ত এইকেইটাতো আছেই তাৰ লগতে নিজেও হৈ ল'ব এতিয়া এতিয়া নিপিন্ধে জিয়ান ভাত খাবলৈ হ'ল সেইডাল চেইনডাল মাৰা নালাগে পিন্ধিব বোলা এতিয়া এইবোৰ নিপিন্ধে ৰাতি 9:30 বজাত স্পাইডাৰমেন হয় ব'লা ভাতেইটো খাবলৈ মাতি আছো 9:30 বাজিলে দিছে কি কৰিবা এতিয়া ফাইনেলি আমাৰ জিয়ানে ৰাতি ভাত খোৱাৰ আগত কি পিন্ধিছা তুমি কেলে পিন্ধিছা এসোপা এতিয়া নাজানো দেই মুখাখন পিন্ধাই নিদিবা নহ'লে ভাত কেনে খাবহি তোমাৰ মন্তব্য কোৱাচোন ভাত খোৱাৰ আগতে স্পাইডাৰমেন হ'ল আৰু এইখন এইখন এইফালে যোৱা সেইখন কি তোমাৰ অনুভৱ কোৱা এতিয়া একো অনুভৱ নাই তুমি আৰু স্পাইডাৰমেনৰ দেউতাক আৰু পিন্ধাবই লাগিব হয়নে এতিয়া মুখাখন পিন্ধিলে ভাত কেনে খাবা তুমি ওকে ভাত ঠিক হোৱালৈকে মুখাখন পিন্ধি লোৱা হ'ব ওকে এতিয়া আইনাত চাব তুমি বহুত সুখী হয়নে জিয়ানক লৈ কিমান পাৰ্চেণ্ট কাক বচাই দিবা মোক বচাবলৈ আহি ধামকে দিয়ে দিলেহি কি না 9:30 গ'ল আৰু আমাৰ ঘৰত সেয়া চলি আছে এইফালে ডাইনিঙত কাহি হৈ আছে আৰু আমাৰ এইফালে এয়া ছুপাৰ হিৰো তো ছুপাৰ হিৰোইটো ভাতো খাব লাগিব তেতিয়াহে হেৰি হ'ব জিয়ানে ভাত খাই আছে অকল ছুপাৰ হিৰো সেইকেইটাকো থিয় কৰাই লৈছে সন্মুখত আৰু দেউতাকে খুৱাই আছে ৰাতিৰ ভাত সদায় দেউতাকে খুৱাই গতিকে এইকণ সময় মোৰ শান্তি পিছে নাই মোৰ অকণমান পাকঘৰত কাম কৰিব লগা আছে সেইখিনি কৰি লওঁ মই দেখাই দিওঁ বোলো ছুপাৰ হিৰো এটাই যে ভাত খাই আছে আমাৰ ঘৰত বাৰুকে যে মানে কাপোৰযোৰ খুলি পেলাই আকৌ নিজৰ কিতাপৰ লগত ভৰাই থৈছে দেই তাৰমানে খাই উঠি আকৌ পিন্ধিব কি যে মানে ল'ৰাটো হৈছে আৰু শুব হ'লনে তোমাৰ 11 বাজিলে আৰু শুওঁ আৰু ব্ৰাছ কৰিব লাগে আৰু ব'লা জিয়ান কি কৰি আছা বোলে তুমি আজি দ্বিতীয় দিনা ৰাতিপুৱা কাৰণ কালি আৰু ভিডিঅ' নকৰিলোঁ ইমান বেছি বৰষুণ দিলে শুই থাকিলোঁ খাই বৈ একো কৰিব মন নগ'লে আৰু ৰাতি বিশেষ একো কৰাও নহয় বাৰু আৰু এতিয়া শুই উঠি গা মূৰ ধুলোঁ ভাতো ৰান্ধিলোঁ এওঁক পঠালোঁ খুৱাই বুৱাই আৰু এটা বস্তু মই আপোনালোকক দেখুৱাওঁ ৰাতিপুৱাই আমাৰ ঘৰত কি হৈছে ৰ'ব আমাৰ মানে কৰোণা লকডাউনৰ টাইমৰ পৰা এইটো আমাৰ অকণমান ষ্ট'ৰ ৰুমৰ দৰে তাৰমানে
ইছৰাম ষ্ট'ৰ ৰুমৰ দৰে এইকাৰণে কৈছোঁ জিয়ানে পাব নলগীয়া বস্তু ইনভাৰ্টাৰৰ পৰা বুলি এইফালে ৱাশ্বিং মেচিনৰ পৰা বুলি ইষ্ট্ৰি লেপটপ চব ইয়াতে থাকে জিয়ানে নোপোৱা বা পাবলগীয়া বস্তু এইবোৰ মহ মৰা ৰেকেটৰ পৰা বুলি গোটেইবিলাক এইখন টেবুলত মেডিচিনৰ পৰা বুলি যিমান য'ত বস্তু থাকে চব ইয়াতে থওঁ আৰু কৰোণাৰ পৰা এটা অভ্যাস হ'ল বস্তুবোৰ অকণমান এক্সট্ৰাকৈ থ'বলৈ গতিকে এনেকৈ গামলাত আনি থৈ দিওঁ আৰু কেইদিনমানৰ পাছতহে ব্যৱহাৰ কৰোঁ কিবা অভ্যাস এটা হ'ল যে এতিয়া কথাটো হ'ল বিয়া আহি আছে আমাৰ ঘৰত মোৰ বৰ্তাৰ ল'ৰাৰ বিয়া গতিকে কিছুমান বস্তু তাৰ কাপোৰ কানিকে ধৰি অৰ্ডাৰ দিছিলোঁ দেউতাকেও কিবা কিবি দিছিলে এইখিনি ইয়াতে আজি 3 দিনমান হ'ল লুকুৱাই মেলি থৈ দিছোঁ কাৰণ দেখিলেই লাগি যায় যিহেতু আজি ৰাতিপুৱাই গোটেই ৰুমটোত তালাচী চলিল এইটো মইতো কোৱাৰেণ্টাইন ৰুমেই নাম দিছিলোঁ গতিকে এই কোৱাৰেণ্টাইন ৰুমটো গেষ্ট ৰুমটো আমাৰ হয় দিয়ক এয়া তালাচী চলি ইতিমধ্যে গোটেইখন ফাঁহ হ'ল একদম মানে জিয়ান আৰু কিবা এইফালে দেখিছেনে মহ মৰা ৰেকেট ক'ত পৰি আছে দুখনকৈ আৰু এইবোৰ একদম অৱস্থা নাই ৰাতিপুৱাই ঘৰৰ গতি এয়া এইবোৰ কেনেকৈ দেখিলাহি তুমি হয় নেকি ককাহঁতে গিফ্ট দিছে একদমেই গুমা দিছা একদম গুমা বতৰ এইফালে কাপোৰ সেই তালৈকে এয়া একদম সেই চুকলৈকে কাপোৰ এইফালে এয়া একদম তালৈকে গোটেই তললে ওপৰে কাপোৰ শুকোৱা নাই গেষ্ট ৰুমটো অৱস্থা নাই আৰু মানে কি হয় যে মই থকালৈকে চব ঠিকেই থাকে দেই মই একদম যেতিয়ালৈকে মানে মানুহজনী ঘৰটোৰ ভিতৰত প্ৰেজেণ্ট থাকোঁ তেতিয়ালৈকে চব ঠিক থাকে মানে তেতিয়ালৈকে ডাঙৰজন সৰুজনে একো কৰিব নোৱাৰে দেউতাক পুতেকে মই 2 মিনিটৰ কাৰণে বাথৰুমত সোমালোঁ মানে আৰু হৈ গ'ল কিবা এটা নহয় কিবা এটা ঘৰটোত হ'বই তাৰমানে তো তুমি কেনেকৈ দেখিলা এইবোৰ বস্তুবোৰ দেউতাই দেখাই দিলে কিন্তু মই পাই গ'লো মোক দিছিলে গিফ্ট ককাহঁতে আৰু দেউতাই দেখাই দিলে তোমাক নেলাগে আনিব গম পালোঁ এতিয়া আকৌ আনিবলৈ গ'লগৈ শান্তি নাই দেই সঁচাকৈ মানে দেউতাকৰ পৰা ল'ৰাটো একদমেই বদমাছ হৈ গৈছে আগতে এয়া লাগি আছে মানে এয়া আক্ৰমণ চলি আছে গতিকে খাই বৈ লওঁ কি আনিছা কি সেইখন এইখন তোমাক কোনে দিলে এনেকুৱা এখনতো তোমাৰ আছিলে আগতে এইটো দেউতাৰ লগৰ কৃষ্ণা দাদাই দিছে থেংক ইউ দাদা কৈ দিয়া ইমান ধুনীয়া শ্লেটখন দিয়াৰ কাৰণে এওঁৰ লগৰ কৃষ্ণাই দিছে তাক এখন গিফ্ট দিছে দেউতাকে ভাবিছিলে 2 দিন পিছত দিওঁ কিন্তু লুকুৱাই থোৱা আমাৰ কোৱাৰেণ্টাইন ৰুমত গৈ পায়ে গ'লগৈ আৰু ন এয়া জিয়ানৰ ব্ৰেকফাষ্ট ৰেডি জিয়ান আজি কি খাব ৰাতিপুৱা অ'কে এয়া মই লৈ গৈছোঁ বোলা অকণমান ঠাণ্ডা হ'ব লাগিব আকৌ 2 দিনৰ পিছত ভিডিঅ' হাতত লৈছোঁ তাৰ মাজতে এটা বেলেগ ভিডিঅ' কৰিলোঁ কিন্তু হ'লেও এই যিটো ভিডিঅ' ৰেগুলাৰ মানে কণ্টিনিউ কৰি আছিলোঁ সেইটো নকৰিলোঁ কিন্তু আজি ঘৰলৈ যাম মানে আমাৰ শিৱসাগৰৰ ঘৰলৈ তালৈ যাম সেইখিনি পেকিং কৰি আছোঁ পেকিং দেখিলে গম পায়েই আৰু গোটেই বজাৰ মেল খাই আছে পাপা ঘৰলৈ লৈ যাবা ঠিক আছে এতিয়া পেকিং কৰি হৈ গ'ল তোমাৰ ঠিক আছে তেনেহ'লে আজি এই ভিডিঅ'টো 4 দিনমানৰ পৰা কৰিয়ে আছোঁ শেষেই হোৱা নাই আচলতে মাজতে 2টা বেলেগ ভিডিঅ' কৰিলোঁ সেইকাৰণে অলপমান দেৰি লাগিলে ভিডিঅ' বনালোঁ অকণমান বডি শ্বেমিঙৰ অভিজ্ঞতাৰ বিষয়ে কাৰণ নিজে বহুত বডি শ্বেমিঙৰ অভিজ্ঞতা পাই থৈছোঁ জীৱনত আৰু এটা ভিডিঅ' দেখিছিলোঁ এগৰাকী ছোৱালীয়ে পষ্ট কৰিছিলে লাইভ ভিডিঅ' আছিলে আচলতে তেওঁ তাতে কৈছিলে তেওঁৰ নিজৰ কিছু কথা আচলতে বডি শ্বেমিঙৰ অভিজ্ঞতা প্ৰত্যেকৰে থাকে কিছুমানে কয় উমুকলিকৈ আৰু কিছুমানে যিসকলে নকয় তেওঁলোকে বুকুত সদায় কঢ়িয়াই লৈ ফুৰে গতিকে ইমান সুবিধা আছে আজিকালি সেইকাৰণে ভাবিলোঁ অকণমান ময়ো কওঁ
সেইটো ভিডিঅ' ক'বলৈ মানে সেইটো ভিডিঅ' কৰিবলৈ যাওঁতে আকৌ এইটো আধাত থাকিয়ে গ'ল যিটো বনাই আছিলোঁ আৰু সেইখিনি আচলতে বহুত ক'বলগীয়া থাকে এটা বিশাল বিষয় হৈ গ'ল বডি শ্বেমিং এটা ছাবজেক্ট হৈ গ'ল আৰু এতিয়া মানুহৰ মানে সাংঘাতিক ধৰণৰ এটা মনৰ ভিতৰৰ কিছু মানে কি বুলি ক'ম আৰু বহুত ডাঙৰ ঠাই এডোখৰ জুৰি থাকে সেই বডি শ্বেমিঙৰ অভিজ্ঞতাবিলাকে গতিকে নিজৰখিনি মই ব্যক্ত কৰিছিলোঁ ইমানখিনি সুবিধা আছেই যেতিয়া গতিকে সেয়া কৰিলোঁ তাৰ পাছত এটা কিছু অনুভৱ লিখিছিলোঁ আজি 4 মাহমানৰ আগতে সেইটো এই যে সময় সলনি হয় আমি সময়ক দোষ দি থাকোঁ সময়ক দোষাৰোপ কৰোঁ আচলতে সময় সলনি নহয় সময় একেই থাকে হয় মাহ দিন বছৰ বাগৰি গৈ থাকিব পাৰে সেই সময় আগবাঢ়িহে যায় সলনি নহয় আমিহে সলাই পেলাওঁ সময়ক আজি সময়ক সলনি কৰিম নে নকৰিম তাৰ আচলতে জৰীডাল আমাৰ হাতত থাকে আমি সলাওঁ সময়ক আমি বাট লোৱাওঁ সময় নিজেই কেতিয়াও বাট নলয় তাৰ পাছত আমি সময়ক দিশ দেখুৱাওঁ সময়ক শিকলি এডাল লগাই পেলাই আগবঢ়াই নিওঁ কেনেকৈ নিম নিজেই আমি থিৰাং কৰোঁ তাৰপিছত আমি সময়ক দোষী থাকোঁ যে সময় সলনি হৈ গুচি যায় সেই বিষয়ে এটা কিছু অনুভৱ লিখিছিলোঁ সেইখিনি পাঠ কৰিলোঁ মোক কেইজনমানে কৈ আছিলে আচলতে সেইখিনি পাঠ কৰিবলৈ মাজতে কৰিছিলোঁ কিন্তু সেইটো মোৰ বৰ মনপুত নাছিলে গতিকে মই আকৌ কৰিলোঁ সেইখিনি কৰি থাকোঁতেই মানে গোটেই আৰু বৰষুণৰ বতৰ বৰ মানে সেই আৰু সক্ৰিয় হৈও থকা নাযায় দিনটো মানে এলাহো লাগে গতিকে সেইখিনি কৰোঁতে মেলোঁতে এইটো থাকিয়ে গৈছিলে ভাবিলোঁ কৰিলোৱে যেতিয়া শেষ কৰোঁ আৰু সেয়াই আজি ঘৰলৈ যাম গতিকে ঘৰত কিমান ভিডিঅ' কৰিব পাৰোঁ নে নোৱাৰোঁ নাজানো কাৰণ মানে যোৰহাটত থাকিলে যিটো শৈলীত থকা হয় ঘৰলৈ গ'লে দুইফালে শিৱসাগৰ বা গোলাঘাট অকণমান মানে দৈনিক ৰুটিনখন সলনি হৈ যায় বেংকলৈ আহিলেতো আৰু সলনি হয় গতিকে আকৌ যোৰহাট আহিও লগ পাব পাৰোঁ বা তাতো হয়তো লগ পাব পাৰোঁ নাজানো তেতিয়ালৈকে বাই বাই